হেল্ল' এভৰিৱান। তো আজি হৈছে শাওণৰ মাহৰ দ্বিতীয়টো সোমবাৰ আৰু আজি যিহেতু ঘৰতে আছোঁ তো মই আজি মন্দিৰত নাহিম এইটোতো হ'ব নোৱাৰে। তো গাইজ ফাইনেলি আহিলোঁ মই ভোকত থকা পাৰ্বতী পাহাৰত। শুনামতে পাহাৰখন বহুত বেছিয়ে ওখ আৰু ময়ো পাৰিম বুলি ভাবিলোঁ পৰা উঠি গৈ আছোঁ আৰু আহি পেলাই আধাতে দেখিলোঁ ধুনীয়াকৈ শিলত কোনোবাই আৰ্ট কৰি থৈছে পাৰ্বতী মা আৰু মহাদেৱ বাবাৰ ফটো। তাতে দৰ্শন কৰি পেলাই এতিয়া উঠি গৈ আছোঁ। আহি এনেকৈ ভিউটো দেখা পাই গম পালোঁ যে আধামান উঠিছোঁ আৰু ফাইনেলি উঠিলোঁ। অকণমান যাব আছে, ইয়াতে এটা জিৰণি ঘৰ আছে আৰু ইয়াতে অকণমান জিৰাই ল'লোঁ। বহুত বেছি ভাগৰ লাগি আছিলে কাৰণ বহুত বেছি ওখ। তো গাইজ চাওক ফাইনেলি আহি পালোঁ। প্ৰথমতে ধূপ চাকি জ্বলাই লওঁ, তাৰপিছত কৈ আছোঁ আপোনালোকক কেনেকুৱা লাগিল। ভাষাৰে হয়তো মই আপোনালোকক বুজাব নোৱাৰিম, তথাপিও বুজাই বুজি ল'ব আৰু। ধূপ চাকি জ্বলাই মেইন মন্দিৰত আহিলোঁ আৰু হৈছে মন্দিৰৰ ভিতৰৰ ভাগ। মাৰ পৰা ভালদৰে আশীৰ্বাদ ল'লোঁ আৰু ককাজনৰ পৰা ভালদৰে আশীৰ্বাদ ল'লোঁ। সঁচাকৈয়ে মনটো বহুত বেছিয়ে মই শান্তি পাইছোঁ কাৰণ এইটো মন্দিৰত অহা মোৰ এটা সপোন আছিলে। বহুত দিনৰ পৰা আহিম বুলি মোক পাৰ্বতী মায়ে অনা নাছিলে আৰু আজি ফাইনেলি আহিব পাই মই নিজকে ধন্য। আৰু এতিয়া তলৰ ভিউ চাওক গাইজ, কেনেকুৱা এটা শান্তিৰ পৰিৱেশ। ইয়াতে নাথাকিলে কোনেও অনুভৱ কৰিব নোৱাৰে। ইমান বেছি বতাহ মাৰি থাকে আৰু ইয়াতে ইমানেই বেছি ৰ'দ দিছিলে যে কিন্তু ৰ'দটো গাত নালাগে। এবাৰ মোক দেখিলেই গম পাব যে কেনেকুৱা বতাহ মাৰি আছে। বতাহৰ কাৰণে নিজৰ চুলিখিনিও ভালকৈ ৰাখিব নোৱাৰি। এনেকুৱা এটা পৰিৱেশ পাই মই নিজকে কণ্ট্ৰল কৰিব নোৱাৰি পূৰা ফিল লৈ এনেকৈ আছোঁ। মই ক'ব নোৱাৰোঁ কেনেকুৱা এটা শান্তিৰ পৰিৱেশ। বহুত বেছিয়ে ভাল লাগিছে ইয়াতে আহি। আহোঁতে যিখিনি ভাগৰ লাগে সেইখিনি ভাগৰ যেন নিমিষতে নোহোৱা হৈ যায়। আৰু আকৌ এবাৰ আপোনালোকক ভালদৰে দেখাই দিছোঁ আৰু মনৰ পৰা পাৰ্বতী মাক আৰু বাবাক ধুনীয়াকৈ সেৱা জনাই তাৰ পৰা গুচি আহিলোঁ। আৰু এটা কথা, উঠোতে যেনেকৈ কষ্ট হয় বা ভাগৰ লাগে ঠিক তেনেকৈ তললৈকে নামি আহোঁতে এটা কষ্ট হয়। বৰ বিশেষ নহয়, ওপৰৰ পৰা নামি আহোঁতে তললৈকে কোনোবাই যেন গতিয়াই দিছে তেনেকুৱা এটা ফিল পায় কাৰণ পাহাৰখন বহুত বেছিয়ে ওখ। তো গাইজ আহি তল পালোঁ আৰু পাৰ্বতী মাক বিদায় দি তাৰ পৰা আমি গুচি আহিলোঁ। আৰু ৰাস্তাত যিহেতু বহুত ধূলি, তো মই মুখতে একদম ভালদৰে কাপোৰখন বান্ধি ল'লোঁ আৰু বহুত ৰ'দো দিছে। আৰু হৈছে বুকৰ পৰা ছয়গাঁৱলৈকে আহিলে পোৱা এটা ভাল লগা দৃশ্য। বাৰু যিয়ে নহওক, যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া বাই বাই।